অৱস্থা এয়া মানে এয়াই আৰু এই বস্তিৰ মাজত তামোলৰ তলত হাউচ চাঙৰ তলত মানে আজি ঘৰৰ মানুহে মোক এটা ডিউটি দিছে। ডিউটিটো হ'ল গছৰ পৰা যদি এটা তামোল কেৰকুটাই কাটি তলত পেলায় তেতিয়াহ'লে আজি মোৰ ভাত নেচেল মানে নাই আৰু ভাত নিদিয়ে আজি। মানে কথাটো এনে ধৰণৰ, এই তামোলৰ বস্তিখন সদায় দেউতাই ৰখি থাকে আৰু আজি দেউতা ক'ৰবাত ওলাই গ'ল, তাৰ বাবে এই ডিউটিটো মোৰ ভাগ্যত পৰে। ভাগ্য বুলিয়ে ক'ব লাগিব আৰু কি কৰিব আৰু। এতিয়া তামোলৰ বস্তি ৰখি থাকিম, কেৰকুটাই আহিব, কেৰকুটাই তামোল কুটিব। কেৰকুটা কেতিয়া আহে, কেনেকৈ আহে, কোনপিনে আহে মই একো গমেই নাপাওঁ। মই আছোঁ তলত বহি, কেৰকুটা আহিব ওপৰেৰে। ফ্ৰেণ্ডছ, এতিয়া সময় হ'ল 10:44 আৰু মই সেই ৰাতিপুৱা 8টা বজাৰ পৰা এই তামোল তলীয়াৰ মাজত বহি এটা কথাই ভাবি আছোঁ। ভাবি মানে পাত্তা পোৱা নাই। কথাটো হ'ল এই তামোল গছবিলাকত তামোল নাথাকে বৰ্তমান সময়ত। কিয় নাথাকে? কেৰকুটোৱাৰ বাবে। যদি কেৰকুটোৱাৰ বাবে নাথাকে তেতিয়াহ'লে আগতে কেনেকৈ আছিল? আগতেওতো কেৰকুটোৱা আছিল নে নাছিলে? আগতে আছিলে, তেতিয়াও কেৰকুটোৱা আছিল আৰু বৰ্তমান সময়তো কেৰকুটোৱা আছিল। কিন্তু আগতে তামোল আছিল আৰু এতিয়া নাথাকে। কিন্তু কিয় নাথাকে? কিয়? সেইটোৱে ভাবি মই বহি আছোঁ। এই ৰাতিপুৱাৰ পৰা মই ভাবিয়ে আছোঁ। ভাবি মই কেইটামান মানে কথা ভাবি পালোঁ। কি কাৰণৰ কাৰণে বৰ্তমান সময়ত তামোল গছত কমকৈ লাগে বা নাথাকে, এই বিষয়টো অকণমান ভাবি পালোঁ। মই যিখিনি পালোঁ সেইখিনি আপোনালোকক কৈ আছোঁ। আৰু যদি আপোনালোকে কিবা বেলেগ কাৰণ জানে তেতিয়াহ'লে মোক কমেণ্ট বক্সত মানে চাওক। বৰ্তমান সময়ত আমাৰ বস্তিবিলাকত, বস্তি মানে এই বাৰী, আমি বস্তি বুলিয়ে কওঁ। আমাৰ বস্তিবিলাকত যিবিলাক তামোল গছ আছে এনেধৰণৰ, এই গছবিলাক বহুত পুৰণা। মানে আমাৰ এই ককাহঁতৰ দিনৰে গছ। এইবিলাক গছৰ বয়স বহুত বাঢ়ি গৈছে, বহুত বেছি হৈছে বয়স। আৰু এই গছবিলাক যি ঠাইত আছে, যিখিনি মাটিত আছে, সেই মাটিখিনি আজি 40-50 বছৰে যেতিয়া এজোপা তামোল গছ একে জেগাতে আছে, ইয়াত সাৰৰ পৰিমাণ কমি গৈছে এই মাটিখিনি। আৰু গছডালৰো বয়স বহুত বাঢ়ি গৈছে, যাৰ ফলত আগতকৈ এই গছজোপাত তামোল কমকৈ লাগে, মানে এই ফল কমকৈ দিব। মানে গছজোপাইতো ইয়াৰ পৰা বেলেগ এঠাইত যাব নোৱাৰে। গছ উদ্ভিদ হয়, ইয়াৰ হাত ভৰি নাই, গতিকে কেনেকৈ যাব? এইখিনি জেগাত সাৰ পানী কম হৈছে, ইয়াতে আমি খাদ্য প্ৰস্তুত কৰিব নোৱাৰোঁ, গতিকে আমি বেলেগ এঠাইত যাওঁ। তেনেকুৱা হ'লে বেলেগ কথা আছে। এই ভাল জেগাত যাই আকৌ নতুনকৈ বেছি ফল দিব পাৰিম। ই যাব নোৱাৰে, কাৰণ ই হৈছে উদ্ভিদ। মানুহ কথা নাছিল আৰু আমি বেলেগ ঠাইত গুচি গ'লোঁ। ইয়াতে খাদ্য নাই, আমি তাত যাম, তাত খাদ্য পাম। এইটো হৈছে মই বিচাৰি পোৱা কাৰণকেইটাৰ ভিতৰত 1 নম্বৰ কাৰণ, প্ৰথম কাৰণ, যাৰ বাবে গছজোপাত তামোল কমকৈ লাগে। আৰু ইয়াৰ বাবে আমি কি কৰিব পাৰোঁ? এই পুৰণা তামোল গছবিলাক কাটি ইয়াৰ মূৰা পৰ্যন্ত উঠাই সেই ঠাইখিনিত নতুন মাটি, গোবৰ আদি পেলাই, জাবৰ পেলাই নতুন তামোলৰ পুলি ৰুব লাগে। এতিয়া নতুন পুলিত ফলটো অলপ বেছিকৈ দিয়ে। 2 নম্বৰ কাৰণটো হ'ল, কৈ থাকে সকলোৱে, ঠিকভাৱে হয়নে নহয় সেইটো ময়ো নাজানো, টাৱাৰ আদিৰ মানে প্ৰভাৱ কিছু পৰিমাণে হ'লেও তামোল গছবিলাকত পৰে, যাৰ ফলত ইয়াৰ ফলটো অলপ কমকৈ হয়। আৰু 3 নম্বৰ কাৰণটো চবচে ডেঞ্জাৰ, সেইটো মই কৈ আছোঁ আপোনালোকক। 3 নম্বৰ কাৰণটো ডেঞ্জাৰ বুলি এইকাৰণেই কৈছোঁ, কাৰণ কেৰকুটোৱাৰ পৰা তামোল বচাই ৰখাটো মুস্কিল হি নামুমকিন। তাৰ মাজতো আগৰ সময়বিলাকত আমি যেতিয়া সৰু আছিলোঁ, তেতিয়া কেৰকুটোৱাৰ পৰাও তামোলবিলাক ছেভ কৰি ৰাখিছিল। সেই সময়ত মানুহে কেৰকুটোৱা খুব খেদিছিল আৰু মাৰিছিল। মই জনাত গাঁৱৰ মানুহবোৰ একগোট হৈ এটা নিৰ্দিষ্ট দিনত তামোল লগাৰ ঠিক আগে বা সেই সময়তে কেৰকুটাবোৰ মাৰিছিল, বহুত মাৰিছিল, যাৰ বাবে তামোলবোৰ ৰখিছিল গছত। মানে যিমানখিনি খাব লাগিছিল সিমানখিনি খাব নাপায়। 100 জোপা তামোল গছত যদি তামোল আছে, তেনেহ'লে 5 জোপাৰ তামোল
কেৰকুটাই খালে বাকীখিনি ৰৈ গ'ল। বৰ্তমান সময়ত আমি কেৰকুটা নামাৰোঁ, কাৰণ কেৰকুটা সিহঁতৰো জীয়াই থকাৰ অধিকাৰ আছে বুলি আমি ভাবোঁ। যাৰ ফলত কেৰকুটা বহুত বেছি হৈ গ'ল আৰু গছত তামোল কমকৈ লগা হ'ল। সলিউশ্যন এটাই আছে যদি মই ক'ব লাগে আপোনালোকক, গছৰ তলত ধুনীয়াকৈ চুটি মাৰি বহি লওক আৰু এটা মাটি লৈ এনেদৰে আছিল আজিৰ কেৰকুটুৱা খেদা। কমেণ্ট বক্সত গৈ মোক জনাওক, লাইক কৰক, শ্বেয়াৰ কৰক, লগতে মোৰ ভিডিঅ'বোৰ সদায় পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো বজাই দিব।